हेलो फ्रेंड्स की खबर আজি মই বনাবলৈ লৈছো হালধিৰ পাতত দিয়া মাছ আজি হালধিৰ পাতত মাছ দি খাম হালধিৰ পাতকেইটা এনেদৰে ধুই লৈছো এয়া ঘৰৰে জলকীয়া চিঙিলো পাতত দিয়াত দিম এয়া মাছকেইটাও ভালদৰে কুটি বাছি ললো লৈ ইয়াতে বেঙেনা আৰু আলু কাটি লৈছো ইয়াতে দিছো পিয়াজ আদা নহৰু পেষ্ট জলকীয়া জিৰাৰ গুড়া ধনিয়াৰ গুড়া নিমখ হালধি মিঠাতেল ৰেড চিলি পাউডাৰ সকলোখিনি দি ভালদৰে মঠি সানিছো যাতে নিমখ হালধিখিনি বেঙেনা আৰু আলুখিনি আৰু মাছখিনিৰ মাজত ভালদৰে মিক্স হৈ যায় এনেদৰে সানি 5 মিনিট মান সময় ৰাখি দিছো ৰাখি দি এয়া হালধিৰ পাতকেইটা এনেদৰে পাতি লৈ ইয়াতে বেঙেনা আৰু আলুখিনি দি ইয়াৰে ওপৰতে দিছো মাছখিনি এনেদৰে দিছো মছলাখিনি ভালদৰে সানি ল'ব লাগিব তেতিয়াহে মছলাখিনি বেঙেনাৰ মাজত আলুৰ মাজত সোমাই যাব নহয় জানো কেৰাহীখন পাতি লৈ ইয়াতে বহাই দিলো মাছখিনি এয়া প্ৰথমতে কেৰাহীখন গৰম কৰি লৈছো গৰম কৰি লৈহে দিছো তাৰে পিছত হালধিৰ পাতেৰে ঢাকি দিছো ঢাকি দি গেছটো লো ফ্লেমত দি এনেকৈ ঢাকনি দি সিজিবলৈ দিছো এয়া ঢাকনিখন গুছাই দেখুৱাই দিছো দেখিছেনে তেল বিৰিঙি আহিছে ইমান ধুনীয়া লাগিছে মই খাবলৈ ওলালো এয়া মাছৰ পেটু ভাজিছিলো এয়া হালধিৰ পাতত দিয়া মাছ খাবলৈ বহুত টেষ্টি হয় হালধিৰ পাতৰ ফ্লেভাৰটো ইমান ধুনীয়া